বন্ধুসকল মোৰ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এপিনে যাওঁ বুলি ওলাইছোঁ, তাকে ভিডিঅ' কৰি যাম, আপোনালোককো দেখাম। আজি আমি লগৰ কেইটামান আছে কোম্পানী এটাত, তালৈকে কোম্পানীটোলৈ যাম। কোম্পানীটোত কাম কেনেকৈ কৰে, কি কোম্পানী হয় তাকে দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মোৰ চেনেলৰ প্ৰতিটো ভিডিঅ' আপোনালোকলৈ ন'টিফিকেশ্যন গৈ থাকিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Internet's gone low, so time is through. Making love with you, so I'ma sit and just lay in my bed with the thoughts in my head, getting stuck to the race with you. For a sleep and cruise now. Stress is getting just a little bit lower. Mind's getting just a little bit closer. Find somebody in my life that can make it through. I'll be lost, I'll be found in the broken. Way out in the crowd, feeling open. Find somebody in my life that can make it through. That one's just me, time so. তো বন্ধুসকল আমি আজি আহি এতিয়া কোম্পানীটো পামগৈ, যিটো জেগালৈ বুলি ওলাই আহিছিলোঁ। আমাৰ লগৰ ল'ৰা কেইটামান কাম কৰি আছে ইয়াতে, তাকে কোম্পানীটো বোলো চাই যোৱাও হ'ব বা আপোনালোককো দেখুৱাম বা ভিডিঅ' এটা কৰি লৈ যাওঁ। আপোনালোককো দেখাম যে পকা মানে কংক্ৰিটে ইটা কেনেকৈ বনায় বা টাইলছ কেনেকৈ বনায় বা কেনেকৈ কাম কৰা হয়, এইবিলাক পদ্ধতিবিলাক আপোনালোকক দেখাম বুলি ভিডিঅ' এটা কৰি আহিছোঁ। আপোনালোকক দেখাই যাম, আপোনালোকে চাব ভিডিঅ'টো গোটেইখিনি কৰি দেখাব চাম। তাত মেচিনৰ খুব মাত আছে, মানে মেচিনবিলাক চলি থাকিলে মাতটো হয়তো শুনি নাপাবও পাৰে। আপোনালোকক ধৰি লওক এনেই জাষ্ট মই দেখাব চেষ্টা কৰিম কোম্পানীটোত কেনেকৈ কি পদ্ধতিত কাম কৰা হৈছে তাকে দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিবিলাক টাইলছ বনোৱা হৈছিলে, টাইলছবিলাক বনাই আনি পিনি এনেকৈ খুলি ইয়াত আকৌ জাপি ৰাখিবলৈ আনিছে। তাত জাপি ৰখাৰ পিছত 2-4 দিনৰ পিছত এইটো যেতিয়া গাড়ী আহিব, অৰ্ডাৰ আহিলে মানে গাড়ীত লোড কৰি পঠিয়াই দিব এই বস্তুখিনি। এতিয়া অলপ কোমল হৈ আছে বস্তুটো, সেইকাৰণে আনি পিনি এনেকৈ বাহিৰত জাপি ৰাখিছে। যেতিয়া ইয়াক চেল কৰিবলৈ মানে উপযোগী হ'ব, যেতিয়া মানে অলপ টান হ'ব, এতিয়া লগে লগে লোড কৰি দিব পৰা হয়, কিন্তু লগে লগে লোড কৰি দিলে অলপ ভগা চান্স থাকে। সেইকাৰণে মানে ইয়াক এনেকৈ ষ্টকত ৰাখি দিছে। ষ্টকত ৰখাৰ পিছত যেতিয়া এই বস্তুখিনি সম্পূৰ্ণ মানে টান হৈ পৰিব, তেতিয়া ইয়াক চেলত পঠিয়াই দিব। অৰ্ডাৰ যেতিয়া আহিব তেতিয়া গাড়ীত উঠাই পিনি এনেকৈ এইখিনি পঠিয়াই দিব। এইটো টাইলছ হয়, টাইলছ মানে এইটো গাৰ্ডেন টাইলছ হয়। গাৰ্ডেন টাইলছ মানে এইটো তালত লগাব পাৰে, আপোনালোকৰ পদূলি বাটত লগাব পাৰে, যিকোনো জেগাত কামত মানে লগাব পাৰে। এইটো গাৰ্ডেন টাইলছ বুলি কয়। গাৰ্ডেন টাইলছ এইখিনি খুলি পিনি আনি পিনি ইয়াত জমা কৰি আছে এইখিনি। তাৰপৰা আৰু দেখুৱাই আছোঁ আহক। এইপিনে বনাই আছে যিটো ব্ৰিক্স বুলি কয়, এইটো কংক্ৰিট ব্ৰিক্স বুলি কয়। ইটা বনাই আছে, পকা ইটা বনাবলৈ এনেকৈ ধৰি লওক এইজনে বনাই আছে। এইপিনে বনাই আছে, ইয়াত দেখিছে মিক্সাৰ মাৰি আছে। ইয়াত খুব চিমেণ্ট ব্যৱহাৰ কৰা হৈছে। চিমেণ্টৰ কাৰণে ইয়াত অলপ ধূলিময় পৰিৱেশ এটা হৈ পৰিছে। ইয়াত বনাই আছে এতিয়া বৰ্তমান। এইপিনে আপোনালোকে চাব পাৰে পানী মিক্সাৰত পানী ব্যৱহাৰ কৰি আছে। এতিয়া যিমানটো জোখত লাগে পানী মানে সিমানটো জোখত দিব। এজন আগতে বনাই থকা মানুহ যে, সেইকাৰণে জোখটো চাই পিনি পানীটো দি আছে। এইফালে এনেকৈ মিক্সটো ঢালিব। এতিয়া মিক্সটো ঢলাৰ পিছত পানীটো যেতিয়া মিক্স সম্পূৰ্ণ হৈ যাব, সম্পূৰ্ণ হৈ যোৱাৰ পিছত এইপিনে চিমেণ্টটো দিয়াৰ পিছত এইফালে অপজিট ছাইডলৈ এনেকৈ কৰি ধৰি লওক যিটো মিক্স বনালে, মিক্সটো এতিয়া এই গাড়ীখনত দি দিব। গাড়ীখনত মিক্সটো বাকি দিয়াৰ পিছত মিক্সটো বাকী আছে এতিয়া বৰ্তমান। মিক্সটো হৈ গ'ল বাকী, মিক্সটো বাকী হৈ গ'ল ইতিমধ্যে। মিক্সটো আনি এইটো দেখিছে নহয়, এনেকৈ এই মেচিনটোত ঢালি দিব। এই মেচিনটোত ঢালি দিয়াৰ পিছত এতিয়া এই মেচিনটো অপাৰেটিং কৰিব, মানে ইটাটোত কেনেকৈ বনাব লাগে মানে সেইটো পদ্ধতিটো এতিয়া দেখাই দিব। ধৰি লওক তাত সম্পূৰ্ণ এই বস্তুটো ভৰাই দিলে, এনেকৈ ভৰাই দিয়াৰ পিছত লেভেল কৰি দিয়াৰ পিছত ইয়াত ভাইব্ৰেশ্যন দিয়াৰ পিছত এইখিনি সম্পূৰ্ণ সমান হৈ ধুনীয়াকৈ লেভেল কৰি দিয়াৰ পিছত এতিয়া ইয়াত এটা ভাইব্ৰেশ্যন আৰু লগতে প্ৰেছাৰ দিব, যাতে সম্পূৰ্ণ ইটাটো ষ্ট্ৰংকৈ বনি যায়। মানে এতিয়া ইয়াত ভাইব্ৰেশ্যন এতিয়া হৈ গ'ল বৰ্তমান 5 পিচ ইটা বনি গ'ল। এতিয়া 5 পিচ ইটা বনাৰ পিছত এনেকৈ আকৌ বেগলৈ আনিলে, আকৌ ডাইৰেক্টটো লগাই দিয়ে আকৌ একেটা পদ্ধতিতে ইটাটো আকৌ বনাব মানে।
ইয়াত দেখিলে আপোনালোকে যিটো ইটা বনাইছে ইটাবিলাক এইবিলাক ইটা বনাই আছে এইবিলাক চাব পাৰে। এইখিনি ইটা এতিয়া বনাই গৈছে, এইখিনি বৰ্তমান বনাই গৈ আছে। এইটো মেচিনে বনাই গৈ আছে ইটাখিনি। এইখিনিকে এতিয়া বনাই গৈ আছে। এতিয়া আপোনালোকক যিখিনি মই ইটা দেখাই আহিলোঁ এইখিনি ইটাই বনাই আছে। এইখিনি ইটা বনাই গৈ আছে। এইখিনি যোৱাকালি বনাই গৈছে। এইখিনি যোৱাকালি বনাই এইখিনি এতিয়া বাহিৰলৈ উলিয়াই দিব। এইখিনি সম্পূৰ্ণ চেলছৰ কাৰণে ৰেডি হৈ গ'ল। এইখিনি এতিয়া বনাই এতিয়া আপোনালোকক দেখাব আহিছোঁ যিখিনি গাৰ্ডেন টাইলছ মই অকণমান আগত আপোনালোকক দেখাই আহিছিলোঁ। গাৰ্ডেন টাইলছখিনি কেনেকৈ বনোৱা হয়, গাৰ্ডেন টাইলছখিনি মই বনোৱা পদ্ধতিটো আপোনালোকক দেখাম এতিয়া। বৰ্তমান মিক্সৰ কাৰণে বস্তু ৰেডি কৰি আছে। মানে এই চিমেণ্ট ঢালি আছে, চিমেণ্ট শিল বালি এইখিনি মিক্সৰ কাৰণে ৰেডি কৰি আছে। প্ৰথমতে আপোনালোকে যিটো গাৰ্ডেন টাইলছ বনাবৰ কাৰণে এইটো যিটো মিক্সাৰ মেচিন দেখিছে, এই মিক্সাৰ মেচিনত শিল আৰু বালি আৰু কালাৰখিনি ইয়াত দিব। এই মিক্সাৰ মেচিনত কালাৰ আৰু বালিখিনি দিয়াৰ পিছত ইয়াত সম্পূৰ্ণ চিমেণ্ট সকলো কালাৰখিনি দিব। কেনেকুৱা কালাৰ বনায়, বা ৰঙা বনালে ৰঙা, বা ক'লা বনালে কোলা, যিটো কালাৰ বনায় মানে ইয়াত কালাৰটো মিক্স কৰিব। মিক্স কৰাৰ পিছত বাকীখিনি আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে দেখিলে হয়তো গোটেইখিনি বুজি পাব। এতিয়া মানে গাৰ্ডেন টাইলছ যিটো বনোৱা হয় সেইটো গাৰ্ডেন টাইলছৰ তৈয়াৰী কৰি আছে। সম্পূৰ্ণখিনি চাই থাকিব, তেতিয়া গোটেই গাৰ্ডেন টাইলছটো কেনেকৈ বনোৱা হয় বা কেনেকৈ এইটো টাইলছটো বনায় সম্পূৰ্ণখিনি গম পাই যাব। এইটো গাৰ্ডেন টাইলছৰ কাৰণে যিটো বনাবলগীয়া বনাই আছে মানে গাৰ্ডেন টাইলছটো, তাৰ কাৰণে এইটো মিক্সাৰ যিটো মছলা দৰকাৰ হ'ব, মছলাৰ কাৰণে ইয়াত মেচিনত শিল ভৰাই আছে, শিল আনি আছে।